নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা 90টা নিউ ভেকেঞ্চি ওলাইছে। কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, লাষ্ট ডেট কেতিয়ালৈকে আছে, ফৰ্ম ফিল আপৰ ফিজটো কিমান, চেলাৰী সব ইয়াতে ডিছকাছ কৰিম এইটো ভিডিঅ'ত আমি। তো আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এইটো হ'ল অফিচিয়েল নটিফিকেশ্যন। আপোনালোকে চাব পাৰিছে যে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা এইটো নটিফিকেশ্যন ওলাইছে। আমি মেইন পইণ্টছবিলাক ইয়াতে হাইলাইট কৰি দিছোঁ যাতে আপোনালোকৰ পঢ়িবলৈ সুবিধা হৈ যাওক। তো ফাৰ্ষ্টত আপোনালোকে চাব পাৰিছে যে ৰিজনেল হেডকোৱাৰ্টাৰ নৰ্থ ইষ্ট ৰিজনৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা এইটো নটিফিকেশ্যনটো লোৱা হৈছে। নটিফিকেশ্যন ফৰ এংগেজমেণ্ট অফ গ্ৰেজুৱেট ডিপ্ল'মা এপ্ৰেণ্টিছেছৰ হয় এইটো পোষ্ট, ডাইৰেক্ট পাৰ্মানেণ্ট পোষ্ট নহয়। এপ্ৰেণ্টিছেছ বেচিছত আপোনাক কাম কৰিব লাগিব। টেনুৱাৰো দিয়া থাকিব, কিমান সময়লৈকে আপোনালোকৰ ইয়াতে জবটো দিয়া হ'ব। For the year 2024-25 in Airport Authority of India North Eastern Region. Airport Authority of India Regional Headquarter পৰা ইনভাইট কৰা হৈছে এলিজিবল কেণ্ডিডেটছবোৰক যাৰ তাত ডমিচাইল আছে অসম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ। আৰু এই এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং প্ৰগ্ৰামটো এবছৰৰ কাৰণে চলিব ভেৰিয়াছ এয়াৰপৰ্ট ইন নৰ্থ ইষ্ট ৰিজনত for the year 2024 and 25 মানে এপ্লিকেশ্যন ফৰ্মটোতো 24তে ফিল আপ কৰা হ'ব, বাট আপোনাক যোনটো জব দিব সেইটো 2025তে দিব। আৰু তলত লিখা আছে যে নাম্বাৰ অফ পোষ্ট আৰ টেণ্টেটিভ দেট কেন বি ৰিডিউচড এণ্ড ইনক্ৰিজড, মানে সময়মতে ইহঁতক যেনেকৈ প্ৰয়োজন হ'ব সেইটো হিচাপে পোষ্ট কমাই দিব পাৰে আৰু বঢ়াইও দিব পাৰে। 90টা পোষ্ট আছে, এতিয়া 100টাও কৰি দিব পাৰে, 80টাও হৈ যাব পাৰে। ইয়াতে আমি পোষ্টবিলাক চাওঁ কোনটো কেটেগৰীৰ কাৰণে কিমানটা পোষ্ট আছে। চিভিল ইঞ্জিনিয়াৰৰ কাৰণে গ্ৰেজুৱেট লেভেলৰ 7টা পোষ্ট আছে এণ্ড ডিপ্ল'মাৰ কাৰণে 10টা পোষ্ট আছে, টোটেল 17টা পোষ্ট। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে 10টা গ্ৰেজুৱেশ্যন লেভেলত পোষ্ট আছে এণ্ড ডিপ্ল'মাৰ কাৰণে 10টা পোষ্ট। ইলেক্ট্ৰনিক কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ কাৰণে গ্ৰেজুৱেশ্যনত 10টা পোষ্ট আছে, ডিপ্ল'মাৰ কাৰণে 5টা পোষ্ট আছে। আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙত আপোনাৰ 3টা পোষ্ট আছে গ্ৰেজুৱেশ্যনৰ কাৰণে আৰু ডিপ্ল'মাৰ কাৰণে 5টা। আৰু ডিউৰেশ্যন অফ ট্ৰেইনিং এবছৰৰ কাৰণে হ'ব। আৰু ইয়াতে যোনটো গ্ৰেজুৱেট এপ্ৰেণ্টিছেছৰ আছে টোটেল আপুনি 15,000 ইন হেণ্ড পাব আৰু 10,500 আপোনাৰ থাকিব। আৰু এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ শ্বেয়াৰ আৰু গভৰ্ণমেণ্টৰ শ্বেয়াৰ মিলাই 4,500 এড হ'ব 10,500ৰ লগত, তেতিয়া আপুনি 15,000 অভাৰঅল চেলাৰীটো পাব। তাৰপিছত আপোনাৰ ফিটাৰ কেটেগৰী আছে ADRE। ইয়াত আপোনাৰ ট্ৰেডত 5টা আছে পোষ্ট, মেকানিক মটৰ ভেহিকেল ট্ৰেডত 10টা পোষ্ট আছে, ড্ৰাফটছমেন চিভিল ইয়াতে ট্ৰেডত 5টা পোষ্ট আছে, ইলেক্ট্ৰিচিয়ানত 10টা পোষ্ট আছে ট্ৰেডত। ইয়াৰো সময়কাল 1 বছৰৰ কাৰণে হয়। আৰু ডিপ্ল'মা টেকনিকেলৰবিলাকৰ চেলাৰী হ'ল 12,000 টকা আৰু ট্ৰেড এপ্ৰেণ্টিছেছৰ চেলাৰী হ'ল ITI থকাবিলাকৰ 9,000 ৰুপিজ। আৰু এইটো লোকেশ্যন যোনটো হ'ব জবৰ সেইটো হ'ব আছাম, আগৰতলা, ইম্ফল, শ্বিলং, ডিমাপুৰ, তেজু, লেংপুই, হলংপি, এইবিলাক জেগাত আপোনাৰ এয়াৰপৰ্টছত আপোনাক কাম দিয়া হ'ব। লাষ্ট ডেট এপ্লিকেশ্যনৰ 20 নৱেম্বৰ হয়, বেছি দিন নাই। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন লাগিব অথবা আপোনাৰ ডিপ্ল'মা লাগিব। তো যোনে 4 ইয়াৰ্ছৰ ৰেগুলাৰ গ্ৰেজুৱেশ্যন কৰিছে বা 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিছে সিহঁতে এপ্লাই কৰিব পাৰিব এইটো পোষ্টৰ কাৰণে। ITI ট্ৰেডৰ কাৰণে ITI বা NCVT চাৰ্টিফিকেট হ'ব লাগিব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অথৰাইজেশ্যনৰ কিবা ইউনিভাৰ্চিটি বা স্কুলৰ পৰা। এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া আপোনাক নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ পৰা ডমিচাইল হ'বই লাগিব, অথবা আপুনি এপ্লাই কৰিব নোৱাৰে এইটো পোষ্টৰ কাৰণে। আৰু গ্ৰেজুৱেশ্যন আৰু ডিপ্ল'মা 2021 বা তাৰ পিছত হ'লেহে আপুনি এলিজিবল হয়। তাৰ আগত যদি কৰি থৈছে তেনেহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল নহয়। মিনিমাম এজ লিমিট হ'ল সেইটো 18 বছৰ হয় আৰু মেক্সিমাম এজ লিমিট 26 বছৰ হয়। ৰিলেক্সেশ্যন পোৱা হ'ব, যেনেকৈ গভৰ্ণমেণ্টৰ নৰ্মছত থাকে SC ST OBCৰ কাৰণে যে দিয়া হয় সেইটো ৰিলেক্সেশ্যন ইয়াতেও আছে।
মোড অফ সিলেকশ্যন আপোনাৰ পাৰ্চেণ্টেজ বেচিছত কিয় হ'ব, যোনটো এক্সামিনেশ্যন ইহঁতে পাতিব আৰু তাৰপিছত শ্বৰ্টলিষ্টেড কৰা হ'ব ইণ্টাৰভিউৰ কাৰণে। লাষ্ট ডেট ইয়াতে মেনশ্যন কৰা আছে 20 তাৰিখ 20 নৱেম্বৰ, আৰু অফিচিয়েল ৱেবছাইটো ইয়াতে মেনশ্যন কৰা আছে। আমি নিজৰ ডিছক্ৰিপশ্যন বক্স আৰু কমেণ্ট বক্সত দি দিম অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো। আপুনি ডাইৰেক্ট তাতে ক্লিক কৰি পিনে যাব পাৰে, এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন ফি ইয়াতে একো চাৰ্জ কৰা নহ'ব, ফ্ৰী হয়। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় জলদি কৰি দিব এইটোৰ কাৰণে এপ্লাই। তো আজিৰ কাৰণে ইমানে। যদি কিবা জানিবলগীয়া থাকে এইটো পষ্টৰ বিষয়ে, ইয়াক সুধিবলগীয়া থাকে কি জব প্ৰফাইল কেনেকৈ হয়, কি কৰিব লাগে, তো কমেণ্ট কৰিব। আমি নিশ্চয় এটা নিউ ভিডিঅ' ইয়াৰ ওপৰত বনাই দিম। তো আজিৰ কাৰণে ইমানতে শেষ কৰিলোঁ। ধন্যবাদ।